এটা খুবেই সহজ ৰেচিপি আৰু যেহেতু আপোনালোকৰ ৰেসপন্স পাই সঁচাকৈ খুব ভাল লাগিছে মই যেহেতু মোৰ ইউটিউব চেনেলটো বহুত আগতে খুলি থৈছিলো কিন্তু মই লাহে লাহে এটা ভিডিও দিয়া ষ্টাৰ্ট কৰিছো আৰু যেতিয়া পাই ষ্টাৰ্ট কৰিছো আপোনালোকৰ ইমান সহযোগ ইমান ধুনিয়াকৈ আপোনালোকে ৰেসপন্স কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকক আৰু খুব ভাল লাগিছে আজি কিন্তু মই এটা ইউনিক ৰেচিপি লৈ আহিছো আৰু হেতু হৈছে এটা পিকল আচাৰৰ ৰেচিপি আৰু যেহেতু সকলোৱে ঘৰতে আচাৰ বনায় আৰু আপোনালোকে সকলোৱে হয়তো খুব ধুনিয়াকৈ আচাৰ বনাবলৈ জানে তাৰ মাজতে মইও এটা মোৰ সৰু ৰেচিপি লৈ আহিছো যেটো একেবাৰে সহজ আৰু মোৰ যেহেতু আচাৰ সকলে জলফাই বনায় কোনোবাই বগৰীৰ বনায় কোনোবাই তেতেলীৰ বনায় কোনোবাই জলকীয়াৰ বনায় কোনোবাই সৰিয়হৰ বনায় বিভিন্ন আচাৰ মোৰো মায়ে খুব ধুনিয়া আচাৰ বনায় মই আচাৰ খাই খুব ভাল পাওঁ আৰু সেই কাৰণে মই ভাবিলো আপোনালোকলৈ মই লৈ আহো এটা খুবেই ইউনিক আচাৰৰ ৰেচিপি আৰু এইখিনিতে মই কৈ দিও মোৰ যদি চেনেলটো এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব নাই কৰা তেতিয়াহলে তলত দিয়া বেল আইকনটোৰ কাষতে সাবস্ক্ৰাইব কৰি লওক আৰু লাইক শেয়াৰ আৰু কমেন্ট দিবলৈ একেবাৰে নাপাহৰিব আৰু তাৰ বাহিৰেও মই লৈ আহিম আপোনালোকলৈ বহুত ইউনিক ৰেচিপি যেহেতু মই বেকিং ক্লাसेस দিও আপোনালোকে জানে আৰু মোৰ ফেসবুকত এটা পেজ আছে ৰিমলিজ গুৱাহাটী কুকিং এণ্ড বেকিং ক্লাसेस বুলি তাত আপোনালোকে মোক ফলো কৰিব পাৰে আৰু যদি কিবা আপোনালোকৰ ডাউট থাকে মোক আপোনালোকে কমেন্ট সেকশনত গৈ মোক সুধিবও পাৰে আৰু এইখিনিতে মই আপোনালোকক কওঁ যেটো মই ৰেচিপি লৈ আহিছো তাৰ মেইন ইনগ্ৰেডিয়েন্টছটো কি হয় মেইন ইনগ্ৰেডিয়েন্ট হৈছে ভূত জলকীয়া হয় ভূত জলকীয়া বুলি কলে সবে ভয় খায় কিন্তু ভালো পায় গতিকে ভূত জলকীয়াৰ সৈতে বগৰীৰ গুৰি দি কেনেকৈনো আচাৰ বনালো আহকচোন চাও হেল্ল' ফ্ৰেণ্ডছ আজি মই আপোনালোকলৈ লৈ আহিছো এটা স্পেশাল আচাৰ এটো হৈছে ভূত জলকীয়াৰ আচাৰ মই আজি আপোনালোকক দেখুৱাম সকলোৱে হয়তো নিজৰ নিজৰ ধৰণে ভূত জলকীয়াৰ আচাৰ বনায় কিন্তু মই আপোনালোকক দেখাম এটা বিৰাতে ডিলিশিয়াছ টেস্টি আৰু বিৰাতে ইজি এটা ৰেচিপি মই আজি লৈ আহিছো আৰু তাৰ কাৰণে মই চাওক এই ভূত জলকীয়া কেটা মই প্ৰায় 10টা মান ভূত জলকীয়া লৈছো তেতিয়া হলে আহক আমি আৰম্ভ কৰো আমাৰ ৰেচিপিটো আৰু যেহেতু সকলোৱে আচাৰ বনায় সকলোৱে নিজৰ নিজৰ ৰেচিপি থাকে এটো মোৰ ৰেচিপি মই এক ৰ'দ দি লৈছিলো এদিনৰ ৰ'দ দিয়া এইখিনি আচাৰ হয় নহৰু দুই ফাল কৰি থোৱা আছে আৰু গুটেই কিটা পকা জলকীয়া 10টা মান জলকীয়া লৈছো তাৰে এটাহে আসলে কেঁচা জলকীয়া মই খালি হাতেৰে সুবলৈ ভয় লাগে যেহেতু হাত পুৰিব পাৰে সেই কাৰণে মই এনেদৰে এখন কেচি লৈ লম আৰু কেচিৰ সহায়ত মই সৰু সৰু টুকুৰা কৰি লম তেতিয়া খাবলৈও ভাল লাগিব আচাৰ বনাবলৈও সুবিধা হ'ব আৰু দেখিবলৈও ভাল লাগে গতিকে মোৰ কিচেনত এই কেচিখন মই সেই কাৰণে ৰাখো আৰু চাব সাৱধানে কৰিব যেহেতু বহুত জ্বলা হয় আৰু যেহেতু এবাৰ যদি আপোনাৰ হাতত লাগে তেতিয়া হলে এই জ্বলাটো সাধাৰণতে না যায় গতিকে এনেকৈ সৰু সৰু টুকুৰা কৰি লব এই কেচিখনেৰে মই কেচিৰে কৰিছো কাৰণ নহলে হাত পুৰিব পাৰে এনেদৰে সৰু সৰু টুকুৰা কৰি লম গুটেইখিনি জলকীয়া আৰু এয়া চাওক ৰেডি হৈ গৈছে একদম সৰু সৰুকে কুটি লৈছিলো আৰু এটা কেঁচা জলকীয়া থোৱাৰ কাৰণেও ভাল লাগিছে দেখিবলৈ আৰু এই নহৰু কেইফুট কিন্তু মই এনেকৈ ৰাখিছো দুফাল কৰিয়ে মই এনেদৰে গুটেই দিনটো ৰ'দত দিছিলো গুটেইখিনি তাৰ পিছত মই এয়া এনেদৰে এখন পেন লৈছো আৰু তাতে মই মিঠাতেল দি লৈছো দেখিছে পৰিমাণটো কিন্তু আপোনাৰ ওপৰত কথা কিন্তু মই ইমানখিনি লৈছো কাৰণ মই আৰু মিঠাতেল ইয়াতে দিম আৰু এয়া চাওক মই 1 কাপ মান বগৰী গুড়া লৈছো এয়া একদম ঘৰৰ ঢেকিত খুন্দা ঘৰৰ বগৰী গুড়া হয় আৰু খুব ধুনিয়া ইয়ে টেষ্টটো এটা বেলেগ এটা সোৱাদ দিব আসলতে আৰু এয়া চাওক এয়া একদম হোমমেড মছলা ইয়াত 2 চামুচ সফ আছে যোনটো সফ গুটি আপোনালোকে খায় আৰু 2 চামুচ আজৱাইন আছে আৰু 2 চামুচ জিৰা আছে আৰু ৰোষ্ট কৰি লৈছিলো মই তাৱাত তাৰ পিছত এনেদৰে মিক্সিত মই পাউডাৰ কৰি লৈছো এইটোৱে সোৱাদটো আৰু এটা ইউনিক টেষ্ট দিব সোৱাদটো বঢ়াই আসলতে আৰু আহকচোন এতিয়া এনেদৰে তেলখিনি যে গৰম হ'ব ধোঁৱা ওলাইছে দেখিছে এটা স্মোকি ভাব এটা আহিছে ধোঁৱা ওলাই আহিছে তেতিয়া মই লাহেকে মোৰ এই মছলাখিনি ইয়াতে দি দিম আৰু যেহেতু এই স্মোকি এই যে দেখিছে ধোঁৱাটো এই ফ্লেভাৰটো যেতিয়া আহি যাব এই গোন্ধটো যেতিয়া আহি যাব আৰোমাটো তেতিয়া আপোনালোকে ইয়াত হে মছলাখিনি দিব পাৰে আৰু একেবাৰে কম পাৱাৰত মই কৰিছো দেই আপোনালোকে যদি গেছত কৰে একেবাৰে সিমত কৰিব যাতে জ্বলিবলৈ নাপায় তেলখিনি আৰু তাৰ পিছতহে কিন্তু দিব সহজ পটককে দি নিদিব তেতিয়া কিন্তু জ্বলি যাব
আৰু এয়া চাওক এই মই হোমমেড মছলাখিনি ইয়াতে দি দিছোঁ মই আৰু দুটামান বেলেগ বেলেগ বস্তুও দিম কিন্তু এইকেইটা স্পেচিয়েল ইনগ্ৰেডিয়েণ্ট আছিলে বগৰী গুড়ি আৰু এই হোমমেড মছলাটো সেইকাৰণে মই প্ৰথমেই দেখুৱাই লৈছিলোঁ এয়া চাওক আৰু এইখিনিতে মই কৈ থৈ দিওঁ মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে প্লিজ মোৰ ভিডিঅ'ৰ তলতে যোনটো বেল আইকন আছে তাৰ কাষতে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ অপশ্যন পাব ছাবস্ক্ৰাইব কৰি ল'ব যিহেতু মই বিৰাট ধুনীয়া ধুনীয়া কিছুমান আৰু ইউনিক ৰেচিপি লৈ আহিম যাতে আপোনালোকে সকলোৰে নটিফিকেশ্যন সোনকালে পাই যায় প্ৰথমতে পাই যায় একো মিছ নকৰে সেইকাৰণে আৰু এয়া চাওক এই মছলাখিনি এনেদৰে মই মিহলাই লৈছোঁ আৰু যিহেতু মই একেবাৰে কম পাৱাৰত কৰিছোঁ মই ইণ্ডাকশ্যনত কৰি আছোঁ আৰু এইখিনিতে মই দেখিছে মই 1 টেবুল স্পুনমান ধনিয়াৰ গুড়ি দিছোঁ আৰু আকৌ এনেদৰে মই মিহলাই আছোঁ এয়া দেখিছে খুব ধুনীয়াকৈ হাতেৰে এনেকৈ মিহলাই থাকিব যাতে গোটেই বস্তুখিনি মিলি যায় আৰু যিহেতু এইটো একদম ইউনিক আচাৰ হয় খাবলৈ যে ইমান ভাল লাগিব আমাৰ ঘৰত এইটো বনালে একেবাৰে নাথাকে খুব শেষ হৈ যায় পটককৈ শেষ হৈ যায় আচলতে কাৰণ জ্বলা খাই চবেই ভাল পায় আৰু যিহেতু বগৰী গুড়ি আছে তেতিয়াহ'লে টেষ্টটো আৰু ভাল হয় আৰু এয়া চাওক মই পাৱাৰ একেবাৰে কমাই থৈছোঁ মই সেইকাৰণে এই কথাটো বাৰে বাৰে আপোনালোকক কৈ আছোঁ যে পাৱাৰটো একেবাৰে কমাই ল'ব যদি মই ইণ্ডাকশ্যনত বনাইছোঁ কাৰণে পাৱাৰৰ কথা কৈছোঁ আপুনি যদি গেছত বনায় তেতিয়াহ'লে চিমত ৰাখিব আৰু এতিয়া এই জলকীয়া আৰু নহৰু কেইফুট মই এনেদৰে তেলত দি দিম এয়া চাওক এনেদৰে দি দিব গোটেইখিনি যাতে মিক্স কৰিবৰ কাৰণে সহজ হয় এতিয়া মই গোটেইখিনি মিক্স কৰি থাকিম খুব ধুনীয়াকৈ হাতেৰে এনেদৰেই মিক্স কৰি থাকিব আৰু আচাৰ বনোৱাৰ ক্ষেত্ৰত আচলতে কেইটামান সৰু সুৰা নিয়ম আছে টিপছ আছে যাৰ কাৰণে আচাৰবোৰ নকৰিলে আচাৰবোৰ বেয়া হৈ যায় যেনেকৈ পানী লগা চামুচ কেতিয়াও আচাৰত নুসুমুৱাব আৰু মাজে সময়ে ৰ'দত দিবই লাগিব ৰ'দত দিব সপ্তাহত অন্তত 2-3 দিন আপুনি ৰ'দত দিব আৰু ৰ'দৰ পৰা যেতিয়া ভিতৰলৈ বটলত লৈ আহিব তাৰে যোনখন সাফৰ থাকে যোনটো কেপ থাকে সেইটো পটককৈ লগাই নিদিব অকণমান ঘৰত আনি ৰুম টেম্পাৰেচাৰত অহাৰ পিছতহে দিব আৰু এয়া চাওক মই বগৰী গুড়িখিনি ইয়াত ঢালি দিছোঁ এয়া এনেদৰেই মিলাই থাকিব যাতে সুন্দৰকৈ মিলি যায় আৰু যিহেতু বগৰী গুড়িখিনি শুকান আপোনাৰ তেলখিনি এবজৰ্ভ কৰিব আৰু সেইকাৰণে তেল দিয়াৰ প্ৰয়োজন হ'ব আমি পিছতো তেল দিব লাগিব আৰু ইভেন আপুনি বনোৱাৰ পিছত বটলত সোমোৱাৰ পিছতো যদি পিছদিনাখন লাগে যে অকণমান শুকান শুকান ভাৱ হৈছে তেতিয়াহ'লে তেল অলপ গৰমাই ঠাণ্ডা কৰি তাত দি দিব পাৰে এয়া চাওক কি ধুনীয়া এটা কালাৰ হৈছে দেখিছেনে আৰু গোন্ধটো যে ইমান ধুনীয়া ওলাইছে এতিয়া মই কেনেকৈ বুজাম বাৰু আপোনালোকক এতিয়াতো মই বুজাব নোৱাৰিম কিন্তু যেতিয়া আপোনালোকে নিজেই বনাব তেতিয়া নিজেই এই গোন্ধটো পাব এয়া চাওক মই অকণমান আৰু তেল দি দিছোঁ কিন্তু যদিও যিমানখিনি তেল দিছোঁ আৰু অকণমান তেলৰ প্ৰয়োজন হ'ব তেতিয়া আচাৰখিনি ভাল হৈ থাকিব বহুত দিনলৈকে আমিতো 2-3 বছৰলৈকে আচাৰ এনেকৈ লৈ খাওঁ ৰাখি খাওঁ তাৰমানে মোৰ মায়ে খুব ধুনীয়া আচাৰ বনায় মই আগতেও কৈছোঁ গতিকে আচাৰ আমাৰ ঘৰত খুব চলে এয়া চাওক এতিয়া সোৱাদ অনুসৰি মই নিমখ দিছোঁ যিহেতু মই যেতিয়া ৰ'দত শুকুৱাইছিলোঁ মই তাতে জলকীয়াখিনিত কোনো ধৰণৰ নিমখ বা হালধি দিয়া নাছিলোঁ গতিকে এতিয়া মই অকণমান হালধি আৰু নিমখ এনেকৈ সোৱাদ অনুসৰি দিম আপোনালোকে যিমান লাগে সেই হিচাপতে দিব তাৰপিছত আকৌ এনেদৰে লাহে 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 মিলাই থাকিব এয়া চাওক আৰু এতিয়া মই কিন্তু গেছটো অফ কৰি দিছোঁ আৰু অফ কৰিহে মই মিলাই আছোঁ দেখিছে এতিয়া সুন্দৰকৈ মিলি আছে বস্তুখিনি আৰু এইবাৰ মই ইয়াতে ভিনেগাৰ দিম আৰু তাৰ আগত এয়া চাওক এটা ছিক্ৰেট ইনগ্ৰেডিয়েণ্ট এইটো হৈছে গুড় 1 চামুচ ডাঙৰ চামুচেৰে আৰু অকণমান দিব পাৰে গুড় দিছোঁ এই গুড়খিনি এনেকৈ মিক্স কৰি থাকিব লাহে 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 এই গৰম ভাৱটোতেই সি গলি যাব এয়া দেখিছে গলিয়েই গৈছে একেবাৰে এইটোৱে এটা খুব ধুনীয়া টেষ্ট দিব টেঙা মিঠা জ্বলা বিৰাট টেষ্টি আপোনালোকে একদম সোনকালে ট্ৰাই কৰিব কিন্তু আৰু এনেদৰে মিলাই দিব আৰু ইয়াতে ধুনীয়া গোন্ধ দিয়ে আৰু এটা ধুনীয়া ইউনিক টেষ্ট দিব এয়া চাওক আৰু যাতে আচাৰখিনি বহু দিনলৈকে ভালে থাকে তাৰ কাৰণেও ব্যৱস্থা কৰিব লাগিব সেইটো হৈছে ৰ'দত দিবলৈ মই আপোনালোকক অলৰেডি কৈছোঁৱেই মাজে সময়ে ৰ'দত দি থাকিব আৰু যিহেতু পানী লগা বস্তু যাতে একো ইউজ নকৰে পানী লগা হাত বা চামুচেদি উলিয়াই নিদিব পানী থকা চামুচেৰে তেতিয়া বহুত দিনলৈকে ভাল থাকিব চাওক ইমান ধুনীয়া হৈছে কি ধুনীয়া এটা কালাৰ আহিছে আৰু দেখিবলৈও ধুনীয়া লাগিছে খাবলৈও ধুনীয়া লাগিছে এতিয়া কিন্তু মই ইণ্ডাকশ্যন অফ কৰিছোঁ কেতিয়াবাই আপোনালোকক কৈছিলোঁৱে গতিকে এই গৰম ভাৱটোতে আচলতে মই বনাইহে আছোঁ ইয়াতে মই বৰ্তমান পাৱাৰ অন কৰি ৰখা নাই আৰু এনেদৰেই লাহে 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 লাহে
আপুনি মিলাই থাকিব আৰু যাতে বহু দিনলৈ ভাল হৈ থাকে মই কৈছিলোঁ ভিনেগাৰৰ কথা গতিকে এইবাৰ মই ভিনেগাৰ দিম আৰু ভিনেগাৰ আপোনালোকে 2 টেবলস্পুন মান দিব পাৰে হোৱাইট ভিনেগাৰ সহজেই দোকানত কিনিবলৈ পোৱা যায় হোৱাইট ভিনেগাৰ আপোনালোকে দিব পাৰে মই 2 টেবলস্পুন দিছোঁ যাতে এইখিনি বহু দিনলৈ ভাল হৈ থাকে আৰু এয়া যেতিয়া ঠাণ্ডা হ'ব তেতিয়াহে কিন্তু আপুনি বটলত ভৰাব আগতে গৰমে গৰমে বটলত ভৰাই হাফৰখন বন্ধ কৰি নিদিব তেতিয়াহে বহু দিনলৈ ভালে থাকিব আৰু এয়া চাওক আমাৰ আচাৰ ৰেডি হৈ গৈছে আৰু এটা পাত্ৰত আমি এতিয়া উলিয়াই ল'ম এই আচাৰখিনি আৰু ঠাণ্ডা হোৱাৰ পিছত আমি বটলত ভৰাই থম এয়া চাওক ইমান ধুনীয়া হৈছে দেখিছেনে কিমান ধুনীয়া তাৰ কালাৰ গোন্ধ আৰু টেষ্টটো ক'বই নালাগে লুচিৰ লগতো খাই যে কিমান ভাল লাগিব আৰু ইভেন আপোনালোকে একেবাৰে সুদা ভাতৰ লগতো দালি ভাতৰ লগতো যদি খায় একো নোহোৱাকৈ একেবাৰে তৃপ্তিৰে ভাতকেইটা খাব পাৰিব এয়া দেখিছেনে কিমান ধুনীয়া হৈছে মোৰ কিন্তু এতিয়াই টেষ্ট কৰো লাগিছে যদিও জ্বলাৰ মাজতে কিন্তু আছে মজা সেইকাৰণে আপোনালোকেও ট্ৰাই কৰিব আপোনালোকেও ঘৰত সকলোকে ফেমিলি মেম্বাৰক খুৱাব আৰু মই অকমান আচলতে টেষ্ট কৰিলোৱে খুব ধুনীয়া হৈছে আৰু যেতিয়াই সময় পায় মোক এটা ফিডবেক দিবলৈ নাপাহৰিব গতিকে আজিৰ ৰেচিপিটো ইমানেই আছিলে কিন্তু মই আপোনালোকক দেখুৱাইছোঁ বটলত ভৰালে কেনেকুৱা হ'ব গতিকে বটলত ভৰোৱাৰ পিছতো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া চাওক ৰেডি আৰু এয়া আপোনালোকে দেখিছে যেনেকৈ মই এই বটলটোত ভৰাই থৈ দিছোঁ ঠিক তেনেকৈ খুব ধুনীয়াকৈ আপোনালোকেও বহু দিনলৈকে এনেকৈ ভৰাই আপোনালোকে পৰিৱেশন কৰিব পাৰিব খাব পাৰিব খালি মাজে সময়ে অকণমান ৰ'দত দিব এয়াই আছিল আমাৰ আজিৰ ৰেচিপি পুনৰ লগ পাম আপোনালোকক এটা নতুন ৰেচিপিৰ সৈতে বাই বাই